নমস্কাৰ সমূহ বন্ধু বান্ধৱীসকললৈ। আজি আমি আলোচনা কৰিম অসম টেটৰ OMR চিট কেনেকে ফিল আপ কৰিব লাগে। যিবিলাক পৰীক্ষাৰ্থীয়ে এইবাৰ প্ৰথম অসম টেট দিবলৈ ওলাইছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অতি গুৰুত্বপূৰ্ণ। গতিকে ভিডিঅ'টো শেষলৈকে চাব আৰু লগতে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। OMR চিট ফিল আপ কৰোঁতে এটা কথা মন কৰিব লাগিব যে ৰোল নম্বৰ ফিল আপ কৰোঁতে অতি সাৱধানতা ল'ব লাগিব। কাৰণ ৰোল নম্বৰ ফিল আপ কৰোঁতে কিছু ভুল হয় নাইবা যদি হয়টনাৰ নাইবা কটাকটি হয় তেন্তে আপোনাৰ OMR চিট ৰিজেক্ট হ'বও পাৰে। গতিকে এইখিনি ফিল আপ কৰোঁতে খুব সাৱধানতা অৱলম্বন কৰিব লাগে। আৰু আপোনালোকে দেখি থকা OMR চিটখন 2014 চনত অনুষ্ঠিত হৈ যোৱা ৰিজাৰ্ভ কেটেগৰীৰ OMR চিট। গতিকে ঠিক এনেকুৱা এইবাৰো আহিব পাৰে। এতিয়া আমি আহোঁ আপোনালোকে ৰোল নম্বৰ, টেষ্ট বুকলেট কোড, টেষ্ট বুকলেট নাম্বাৰ কেনেকে ফিল আপ কৰিব। ধৰা হয় আপোনালোকৰ নম্বৰ 0, 1, 2, 3, 4, 5 এনেকুৱা আপোনালোকৰ ৰোল নম্বৰ। আপোনালোকে জানেই ৰোল নম্বৰটো আপোনালোকৰ থাকিব এডমিট কাৰ্ডত। গতিকে এডমিট কাৰ্ডৰ পৰা চাই পেলাই ইয়াতে প্ৰথমতে এনেকুৱাকে বহুৱাব লাগিব। ইয়াৰ পিছত আপোনালোকে কি কৰিব, 0 আছে গতিকে 0তেই কালাৰ কৰিব লাগিব। আপোনালোকে দেখিছে 0ৰ পৰা 9 লৈকে সংখ্যা আছে আৰু এই সংখ্যাটোতহে আপোনালোকে কালাৰ কৰিব লাগিব 0। গতিকে মই 0ত কালাৰ কৰিম এনেকৈ। আৰু কালাৰ কৰোঁতে সদায় মনত ৰাখিব যে চাৰ্কেলৰ বাহিৰত যাতে নেযায়। এই কথাটো মনত ৰাখিব। ঠিক তেনেকৈ 1 আছে, 0, 1 আমি 1ত কালাৰ কৰিম। ঠিক তেনেকৈ 2 আছে, 2ত কালাৰ কৰিম। 3 আছে, 3ত কালাৰ কৰিম। 4 আছে, 4ত কালাৰ কৰিম। 5 আছে, 0, 1, 2, 3, 4, 5 5ত কালাৰ কৰিম। ঠিক এনেকৈ আপোনালোকে আপোনালোকৰ ৰোল নম্বৰটো ফিল আপ কৰিব। ইয়াৰ পিছত আহিল আপোনালোকৰ টেষ্ট বুকলেট নাম্বাৰ। এইটো আপোনালোকৰ কুৱেশ্যন পেপাৰত থাকিব। কুৱেশ্যন পেপাৰৰ পৰা চাই পেলাই বহুৱাব। তেনেকুৱা ধৰি লওক মোৰ কুৱেশ্যন পেপাৰখন আছিলে 1, 2, 4, 5, 6। 1 আছিলে 1ত কালাৰ কৰিব লাগিব, 2 আছিলে 2ত কালাৰ কৰিব লাগিব, 4 থাকিলে ক'ত কৰিব লাগিব 4ত। 0, 1, 2, 3, 4 কালাৰ কৰিব লাগিব। ঠিক তেনেকৈ এইবিলাক এনেকৈ কালাৰ কৰিব লাগিব। ইয়াৰ পিছত সেই 3 নম্বৰ টেষ্ট বুকলেট কোড। এইটো আপোনালোকৰ কুৱেশ্যন পেপাৰতে পাব। এটা চিৰিজ থাকিব। ধৰি লোৱা মোৰ L চিৰিজ আছে। ইয়াৰ প্ৰথমতে L লিখিবা, Lত কালাৰ কৰি দিবা। গতিকে আপোনালোকে এনেকৈ OMR চিটখন ফিল আপ কৰিব আৰু ফিল আপ কৰোঁতে সদায় সাৱধানতা অৱলম্বন কৰিব।
যাতে ইয়াত আপোনালোকে হোৱাইটনাৰ নাইবা কটাকটি নকৰে, কাৰণ এনে কৰিলে ৰেজেক্ট হ'ব পাৰে। ইয়াৰ পিছত আহিল এনচাৰ। আপোনালোকে জানেই প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত 4টাকে অপশ্যন থাকিব আৰু যোনটো শুদ্ধ অপশ্যন সেই অপশ্যনটোত ক্লিক কৰিব লাগিব। যেনেকুৱা এ থাকিলে এত কালাৰ কৰিব। ইয়াতে আছে ABCD, ওপৰত লিখা আছে ABCD, গতিকে যদিহে এ অপশ্যনটো শুদ্ধ এত কালাৰ কৰিব, যদি বিটো শুদ্ধ বিত কৰিব, চিটো শুদ্ধ হ'লে চিত কৰিব। ঠিক এনেকৈ আপোনালোকে আপোনালোকৰ OMR চিটখন ফিল আপ কৰিব পাৰিব। আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাই দিলোঁ OMR চিটখন। নিশ্চয় আপোনালোকৰ এই ভিডিঅ'টোৰ পৰা কিছু হ'লেও উপকাৰ হ'ব। শেষত মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।